নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই নীলাক্ষী যোৱা এটা ভিডিঅ' আছিলে য'ত মোৰ ভয়েসটো অকমান বেলেগ শুনা গৈছে সেইটো একচুয়ালি এডিটিংৰ কাৰণে মোক বহুতে কৈছিল মই ইমানো এক্সপাৰ্ট নহয় ময়ো শিকি আছো এডিটিং সেইবাবে মই তেনেকুৱা হৈ গ'ল অলপ এটা মিষ্টেক এটা হৈ গ'ল আৰু মই আপলোড কৰাৰ পিছত অলপ ভিউৱাৰ্ছ হোৱাৰ পিছতহে গম পালোঁ কথাটো তাৰপিছত মোক মানে আৰু ডিলিট কৰিব মন নগ'ল চ' এইবাৰ মোৰ ৰিয়েল ভইচ এয়া চ' মই আজি ভিডিঅ'ত আপোনালোকৰ লগত লৈ আহিছোঁ এটা চিম্পল মানে বোৱা কাপোৰ অলপ বেলেগ ধৰণে ষ্টাইল কৰিছোঁ পালাজো আৰু এটা ব্লেক টপ হয় এক্সাক্টলি সেইটো চ' ব্লাউজ নিচিনা ইউজ কৰিছোঁ ইয়াত এটা বেলেগ লুক ক্ৰিয়েট কৰিব ট্ৰাই কৰিছোঁ মানে অলপ বেলেগ দেখুৱাব চেষ্টা এটা কৰিছোঁ মানে কি হয় কি বহুত এটা বিয়া বুলি ক'লে বা ফাংচন বুলি ক'লে আমাক এনি টাইম বেলেগ বেলেগ ড্ৰেছ লাগে চ' মই একদম কম ৰেঞ্জৰ যোনটো বোৱা কাপোৰ হয় সেইবিলাক বেছি ৰেঞ্জৰ নহয় জেনেৰেলি 2000-3000ৰ ৰেঞ্জৰে এযোৰ কাপোৰ বোৱা কাপোৰ চ' সেইটোৰ অকল চাদৰযোৰ মই অলপ বেলেগ ষ্টাইল কৰিছোঁ আৰু ব্লেক প্লাজো আই থিংক আমাৰ চবৰে ওচৰত থাকেই তো আপুনি এইটো পেয়াৰ আপ কৰিব পাৰে ব্লেক প্লাজো নহ'লে স্কাৰ্টৰ লগত আৰু ব্লাউজ ষ্টাইলিছ ব্লাউজ পিন্ধিব পাৰে চ' আহকচোন চাওক মোৰ ভিডিঅ'টো আৰু মোক কেনে পাইছে বা আপোনালোকৰ ছাজেশ্যনছ মোক জনাব মোৰ বহুত সহায় হ'ব ধন্যবাদ